পোনপ্ৰথমে মোৰ ভিউৱাৰ্ছসকলক মোৰ একাউণ্টলৈ স্বাগতম জনাইছোঁ। আহকচোন আজি মই কেনেকুৱা ধৰণৰ ফুল আপোনালোকক দেখুৱাওঁ। এনেধৰণৰ ফুল বনাবলৈ হ'লে আমি প্ৰথমতে এনেকুৱা এটা ল'ব লাগিব। যদি আপোনালোকে ইয়াতকৈ অলপ ডাঙৰ ফুল বনাম বুলি ভাবিছে তেতিয়াহ'লে এইটোত কৰিব লাগিব। যদি আপোনালোকে এইটো সাইজৰ ফুল কৰিম বুলি ভাবিছে তেতিয়াহ'লে এইটোত কৰিলে হ'ব। এতিয়া মই এইটো সাইজৰ ফুল বেলেগ এখনত কৰি দেখুৱাম। এইটোতে কৰি দেখুৱাইছোঁ। এইটোত দিবলৈ হ'লে আমি প্ৰথমতে ইয়াত এনেদৰে এটা গাঁঠি দি ল'ব লাগিব। এইটো দেখিছেনে? এনেদৰে ভালদৰে গাঁঠি এটা দি ল'ব লাগিব। এইটো দেখিছেনে? এনেদৰে এটা গাঁঠি দি লোৱাৰ পিছত আমি ইয়াতে সোমোৱাই দিব লাগিব। এতিয়া এই খুঁটিটো পোনে পোনে যিটো খুঁটি থাকে সেই খুঁটিটোত আমি এনেদৰে ঘূৰাই দিব লাগিব। ঘূৰাই আমি কেইপাকমান ইয়াত দিব লাগিব। আপোনালোকে যদি ডাঠকৈ কৰিম বুলি ভাবিছে তেতিয়াহ'লে অলপ বেছিকৈ ঘূৰাব। যদি পাতলকৈ কৰিম বুলি ভাবিছে তেতিয়াহ'লে কমকৈ ঘূৰালেই হ'ল। এতিয়া মই ইমানখিনি লৈ ল'লোঁ। ঘূৰাই হৈ যোৱাৰ পিছত এইটো আপোনালোকে পাছলৈ এনেকৈ দি দিব যাতে এইটো আগলৈ নাহে। দেখিছেনে? এইখিনি কিমান আগলৈ গুচি আহিছে। এইখিনি সকলো একেলগে চপাই এনেকৈ গুৰিলৈ দি দিব। যদি আগলৈ গুচি আহে কেতিয়াবা এইটো আমাৰ আগত ঢিলা থাকে কিছুমানৰ অকণমান। এইকেইটা বাৰু মই লোৱা যিকেইটা লৈছোঁ সেইকেইটা গোটেইকেইটা টানে। কিছুমানৰ আগটো অকণমান মানে আগলৈ গুচি আহে জোৰ কৰি পিনি। তেতিয়া আমাৰ এই ফুলৰ কি হ'ব, এই আগকেইটা মানে দীঘল চুটি হ'ব। সেইবাবে আমি ভালদৰে এনেদৰে কৰিব লাগিব। তাৰপৰা আমি দাঁতিটোলৈ গ'লোঁ। দাঁতিটোলৈ যোৱাৰ পিছত এই দাঁতিটো পোনে পোনে যিটো খুঁটি আছে আমি সেইটোত দিব লাগিব এনেদৰে। তাৰপৰা এইটো হৈ যোৱাৰ পিছত আকৌ আমি পুনৰ এইটো পাছলৈ দিব লাগিব যাতে এনেকৈ গুৰিলৈ চপাই চপাই দিব লাগিব। তাৰপৰা আমি আকৌ তাৰ পাছৰটোলৈ যাম। পাছৰটোলৈ যোৱাৰ পিছতো ইয়াৰ পোনে পোনে যিটো আছে সেইটোত আমি দিব লাগিব। দেখিছেনে? এইটো আগলৈ গুচি আহিছে। এইটো আমি পাছলৈ এনেদৰে ঠেলি ঠেলি যাব লাগিব যাতে ফুলপাহ ঢিলা নহয়। এইটো হোৱাৰ পিছত আমি আকৌ পাছৰটোলৈ গ'লোঁ। এইটো হোৱাৰ পিছত আকৌ আমি তাৰ পাছৰটোলৈ গ'লোঁ। ইয়াৰ পোনে পোনে যিটো আছে সেইটোত আমি এনেদৰে ভৰাই গ'লে হয়। দেখিছেনে? এইডোখৰলৈকে হৈ গ'ল। এইবাৰ আমাৰ শেষৰটো আছে। শেষৰটো এইটোত ভৰালোঁ। ইয়াৰ পোনে পোনে যিটো আছে সেইটোত আমি ঘূৰাই দিলোঁ। দেখিছেনে? এইপাহ আমাৰ ধুনীয়াকৈ এপাহ ফুল হৈ গৈছে। এতিয়া আমি ইয়াৰ মাজৰখিনি বান্ধিব লাগিব। তাৰ বাবে আমি প্ৰথমতে এইখিনি গুৰিলৈ চপাই দিওঁ যাতে ফুলপাহ দীঘল চুটি নহয়। আগকেইটা গোটেইকেইটা আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। কৰাৰ পিছত এইডাল আমি অলপ দীঘলকৈ এবাৰ ৰছীডাল থ'ব লাগিব। যিহেতু আমি তাত বান্ধিব লাগিব সেইবাবে ইয়াৰ পৰা উলিয়াই ল'ম। এতিয়া আমাক এইখিনিতে লাগিব এটা বেজী। বেজীটো এইটো মই দেখুৱাই দিছোঁ আপোনালোকক। বেজীটো অকণমান এইটো বহল দেখিছেনে? যিসকলে ৰিবন ফুল কৰে তেওঁলোকে গম পায় এইটো বেজী তাত লাগে। মই ইয়াত এইটো বেজী এইকাৰণেই লৈছোঁ যাতে বেজীটো অকণমান মজবুত হ'ব লাগে, যাতে ভিৰ খাই নাযায়। এইটো ভিৰ খাই নাযাব সেইকাৰণে মই এইটোকে লৈছোঁ। এইটো এতিয়া আমি ধুনীয়াকৈ এইডোখৰত থৈ ল'ম। এডাল আমি সোঁমাজতে লগাই দিম। এতিয়া আমি যিটো ফাক আছে, এই দুডালৰ মাজত যিটো ফাক আছে, এই খুঁটিটোৰ মাজে মাজে যিটো ফাক আছে সেই ফাকটোত আমি বেজীটো সোমাব লাগিব। এতিয়া প্ৰথমতে আমি এইটোতে সোমোৱাই দিলোঁ। এনেদৰে টানি দিব লাগিব। এইটো কৰোঁতে বৰ খৰখেদা কৰিব নালাগে। খৰখেদা কৰিলে কি হয়, আমি ৰছীডাল যিহেতু দীঘলকৈ লওঁ সেইকাৰণে কেতিয়াবা পটককৈ গাঁঠি লাগি যোৱাৰ চান্স থাকে। এতিয়া যিহেতু আমি এইটো ফুটাত সোমোৱালোঁ, এই দুটা খুঁটিৰ মাজত সোমোৱালোঁ, এইফালেও পোনে পোনে এই দুটা খুঁটিৰ মাজৰ পৰাই উলিয়াই আনিব লাগিব।
দেখিছেনে এইটো হিমান নাটানিলে হ'ব অলপ টানিব তাৰ পাছৰকিটা অকণমান টান টানকৈ টানিব পাৰিব দেখিছেনে এই দুটা আমি মাজত সোমোৱাইছোঁ এতিয়া এই দুটাৰ মাজত সোমোৱালে পোনে পোনে এইটো হ'ব সেইকাৰণে আমি এই দুটাৰ মাজতে বেজিটো আকৌ সোমোৱাই দিব লাগিব একেবাৰে লাহে লাহে দেখুৱাইছোঁ ধুনীয়াকৈ দেখুৱাইছোঁ আপোনালোকে নিশ্চয় সহজে বুজি পাব দেখিছেনে এইটো আমাৰ এটা গাঁঠি লাগি লাগি গৈ আছে এতিয়া আমি এই দুটা খুঁটিৰ মাজত ভৰাম এই দুটাৰ মাজৰ পৰা আহিলে আমাৰ পৰিব এইডোখৰত এই দুটাৰ মাজত পৰিব এনেদৰে আমি গোটেইকেইটা শেষ কৰিব লাগিব বান্ধি পিনি প্ৰথমতে অকণমান ঢিলা কৰিব তাৰ পৰা অলপ আপোনালোকে টানি টানি দিব যিমান পাৰে আপোনালোকে টানি পিনি এইটো ঠেকাই দিবলৈ চাব দেখিছেনে আমাৰ এইকেইটা গোটেইকেইটা হৈ গ'ল গোটেইকেইটাৰ ভিতৰতে আমি বেজিটো সোমোৱাই পিনি এইটো দেখিছেনে কেনেকুৱা এটা শ্বেপ বনিছে অকণমান এই মাছটো তাৰ পৰা আমি আকৌ এটা দিব লাগিব ইয়াতে এনেদৰে এতিয়া আমি গোটেইকেইটা এটা এটাকৈ বান্ধিব লাগিব মানে কি আকৰটোৰ দৰে পাক খুৱাই দিব লাগিব খালি এইটো আমি এটা টানিলোঁ নহয় আকৌ ইয়াৰ পাছততে দিব লাগিব এনেদৰে এবাৰ বেজিটো ঘূৰাই দিব লাগিব তাত এইটো দেখিলেনে আকৌ আমি এইটো ফুটাই দি উলিয়াই আনিলোঁ তাৰ পৰা আমি আকৌ এবাৰ তাৰ পাছত লৈ গ'লোঁ তাৰ পাছতো এইদৰে বান্ধি ল'ম মাত্ৰ এবাৰ গাঁঠিটো দি বান্ধি দিলে হ'ব আকৌ একেটাতে ভৰাই দিলোঁ তাৰ পৰা তাৰ পাছৰটোত গাঁঠি দিম দেখিছেনে গোটেইকেইটা কৰি হৈ গ'ল এবাৰ লাষ্টৰটো আছে এইটোত ভৰালোঁ তাৰ দাঁতিয়ে দি আকৌ উলিয়াই আনিলোঁ তাৰ দাঁতিৰ যিটো ফাক আছে সেই ফাকটোৱে দি আনিলোঁ এনেকৈ দি পিনি এটা পেজ এইপাহ এতিয়া আমাৰ ফুলপাহ হৈ গ'ল দেখিছেনে কিমান ধুনীয়া ফুল হৈছে পাছফালে দি চাব পাৰে এইটো ধুনীয়া এইটো গাঁঠি এটা হৈ গ'ল আৰু দেখিবলৈও মাছটো ভাল লাগিছে পাছত আপোনালোকে পাথৰ নোখোৱাওঁ বুলি ক'লেও এনেদৰে থ'ব পাৰিব এটা ডিজাইন উঠিব এতিয়া মই এইটো ইয়াৰ মাজতে ভৰাই দিম
এতিয়া এইপাহ আমি লাহেকৈ এইটো যিহেতু টানি দিলোঁ, এইটো আমি পাছত লগাব লাগিব, সেইকাৰণে এই ৰছীডাল থৈ দিব লাগিব। এতিয়া আমি এই ফুলপাহ লাহেকৈ ইয়াৰ পৰা উঠাব লাগিব। এইপাহ দেখিছেনে কিমান ধুনীয়া ফুল হ'ল। যেতিয়া আমি বেজী সোমোৱাই এনেদৰে লগাম, তেতিয়া ফুলপাহ দেখিবলৈ এইদৰে হ'ব। এতিয়া নতুনতে এনেকুৱা লাগিছে দেখিবলৈ। বলক এতিয়া এইপাহ মই আপোনালোকক লগাই দেখুৱাওঁ। মই প্ৰথমতে এইযোৰ মিক্স পাটৰ কাপোৰ এযোৰ লৈছোঁ, তাতে কৰিম বুলি ভাবিছোঁ। সেইবাবে ইয়াতে আপোনালোকক কৰি দেখাম, আপোনালোকে ভালদৰে চাই ল'ব। যিসকলে এই ঊলৰ ফুলপাহ প্ৰথম কৰিছে, সেইসকলে এনেদৰে চিন দি ল'ব গোলকৈ। ফুলপাহ যিমান ডাঙৰ হয় সিমানটো জোখত গোল এটা বনাই ল'ব। যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাইছে, তেতিয়াহ'লে যদি ইউটিউবত চাই আছে ভইচ ভিডিঅ' 2024 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে হনুমানৰ একাউণ্টটো ফ'ল' কৰি দিব। থেংক ইউ। ইয়াত দেখিছেনে, এতিয়া এইটো মই গোলটো আঁকি থৈ আছিলে, যিহেতু ইয়াত এতিয়া ফুলৰ পাহ 12টা হ'ব। ইয়াত 12টা আছে, সেই 12টা মই ইয়াত এতিয়া আঁকি ল'ব লাগিব। তাৰ কাৰণে মই এডাল কাঠ পেঞ্চিল লৈছোঁ, কাঠ পেঞ্চিলডালে আঁকি দিম। 1 2 3 4 ফালে 5 6 7 8 9 10 11 12। মই অকণ ডাঠকৈ খাওঁ বুলি বেলেগে নাই ধৰা। আপোনালোকে এনেদৰে যিসকলে প্ৰথম বনাইছে সেইসকলে এনেদৰে চিনটো দি ল'ব, তেতিয়া আপোনালোকে কৰিবলৈ অলপ সহজ পাব। যদি আপোনালোকে আগতে বনাইছে তেতিয়াহ'লে আপোনালোকে ইয়াৰ পোনে পোনে এইটো যেনি যায় তেনি পোনে পোনে এটা নিজে মানে কৰি ল'ব পাৰিব। এইটো দেখিলে নহয়, এতিয়া মই 12টা দি ল'লোঁ। মিক্স পাত যে সেইকাৰণে অকণমান জিলিকনি এটা উঠিছে, কমাই। এতিয়া এইবাৰ আমি ইয়াত খুৱাই দিম। আগতে এইটো বেজীটো লাগি আছেই নহয়, আমি ইয়াৰ মাজতে বেজীটো সোমোৱাই দিম। দেখিছেনে ফুলপাহ কিমান ধুনীয়াকৈ মাজলৈ গুচি আহিছে। তাৰ পৰা আমি এই সোমাজটোতে ফুলপাহক ধৰি ল'ব লাগিব এনেদৰে, আৰু এইটো পাছলৈ অলপ টানি যাতে টাইট হয় টানি দিব। তাৰ পৰা আমি যে ইয়াত চিনটো দিছিলোঁ, সেই চিনৰ মতে আপোনালোকে এইটো সোমোৱাই যাব। প্ৰথমতে এইদৰে সোমোৱালে এইটো পোনে পোনে এইটো এইদৰে উলিয়াই দিলে, উলিয়াই দিয়াৰ পিছত আপোনালোকে এই ফুলপাহি এনেদৰে সোমোৱাই দিব। ফুলপাহিত সোমোৱাৰ লগে লগে আপোনালোকে এইটো আকৌ ভৰাই দিব ভিতৰলৈ। এইদৰে পাছৰ কেইটাও কৰিব। দেখিছেনে এপাহ ফুল কিমান ধুনীয়াকৈ হৈ গ'ল। এতিয়া ইয়াত পাথৰ আপোনালোকে খুৱাবও পাৰে, নোখুৱাবও পাৰে। মই যিহেতু ইয়াত বগা টোপা লগাইছোঁ, সেইকাৰণে ইয়াত পাথৰটো বগা খুৱাম। এতিয়া ইয়াৰ পিছত আপোনালোকে এইটো ভালদৰে গাঁঠিটো দিব লাগিব। পাথৰটো দেখিছেনে, এইটো মই লৈ আহিলোঁ। এতিয়া ইয়াত খুৱাই দিম ধুনীয়াকৈ। যদি আপোনালোকৰ ইয়াতে এনেদৰে আছে ৰছী, তেতিয়াহ'লে এই একেডাল ৰছীয়ে আপোনালোকে কৰিব পাৰিব। যিহেতু মোৰ ওচৰত এয়া আছেই, সেইকাৰণে এইডালেই মই ভৰাই দিম। সেইবাবে আপোনালোকে লওঁতে অকণমান দীঘলকৈ ল'ব, যিহেতু পাথৰটো এইডোখৰত খাব।
এইটো দেখিছেনে এতিয়া এইটো এফালে ভৰাই দিম এইটো অকণমান আপোনালোকে টানি দিব যদি আপোনালোকৰ বুটামটো অকণমান বেকা হৈ যায় তেতিয়া দেখিছেনে কিমান ধুনীয়াকৈ হৈছে এতিয়া এইটো গাঁঠি দি দিব এবাৰ ফুল পাই এতিয়া ধুনীয়াকৈ হৈ গ'ল দেখিছেনে কিমান ধুনীয়া হৈছে এতিয়া এযোৰ মই কাপোৰ মিক্স পাটৰ কাপোৰ হয় পোহৰটো অকণমান বেছিকৈ ওলাইছে দেই মোবাইলত অকণমান বেলেগ বেলেগ হৈ গৈছে ৰংটো বৰ ধুনীয়া আচলতে গুলপীয়া ৰঙৰ একদম বেবী পিংক মেখেলাখনো আছে চাদৰখনো আছে মই কৰি হ'লে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব মই কৰি হ'লে কেনেকুৱা ডিজাইনত বনাইছোঁ আপোনালোকক দেখুৱাম আজিলৈ এই ফুলপাহকে আপোনালোকক দেখুৱালোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব থেংক ইউ এণ্ড বাই বাই